আপুনি নাখালেহে দিগদাৰ হ'ব ন মই নাখালে মই মৰি যাম কেলা মই ৰাতিপুৱা বিচনাৰ পৰা উঠিব নোৱাৰো সত্য কথা কৈছো ৰাতিপুৱা ৰমজাছিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম দোস্তো আমি আজি চাম এটা মদন খোৱা যে নিউজ লাইভত ফেমাছ মানুহজন বহুত ফেমাছ মানুহজনক চাবলৈ গৈ আছোঁ ৰ'বা মই চাইকেল লৈ আহি আছোঁ মদন খোৱাক পালোহি ৰ'বা আজি আমাৰ ওচৰলৈ মাতি আনিছোঁ মদন ককাক আজি সুধিম মদন খুৰাৰ আপুনি কিমান মদ খায় আৰু মদন ককা আপুনি মদ খাই কিমান ভাল পায় এতিয়া মদন খুৰাক বিষয়ে সুধিম আজি মদৰ বিষয়ে বলক কেতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ খবৰলৈ যাওঁ চবতে দি দিম আপুনি এতিয়া যাব পৰা নাই নে কি কৰি দিয়ক এইফালে মদন খোৱা আহি আছে আপুনি মদ কেলে ইমানকে খায় মই পইচা মই মদ খাওঁ কি মদ খায় মই চুলাই খাওঁ ৰঙা নাখায় নেকি ৰঙা নাখাওঁ ৰঙা কি পইচা দিবি 100 টকা পৰা মই 100 টকা দি নাখাওঁ কেলা মই চুলাই খাওঁ কেলা উঠাই দে কেলা আপুনি চুলাইহে খায় আপোনাৰ চুলাই খাওঁ কমাই খাব দেই মই খাই মৰিম আৰু বেছি দিন নাই কেলা মোৰ সময় চাপি আহিছে মই চাপি আহিছে সময় আৰু চব ডেকা ল'ৰাবিলাকে চাইছে এইখিনি নাচ গাঁও চবে জানে মই চুলাই খাওঁ আপুনি বেলেগ মদ নাখায় মানে মই মদ নাখাওঁ বিলাতী খাবলৈ মোৰ পইচা নাই এতিয়া আপুনি এতিয়া পৰি যাব ন ঘৰলৈ যাব পাৰিব পৰি গ'লে কেলা ইহঁতে লৈ আহিব কেলা এটাকেইটা ঘৰত লোৱা কেলা এটাকেইটা থৈ আহিব যদি চুলাই যদি বন্ধ হৈ যায় তেতিয়া কি খাব তেতিয়া কি খাম আৰু তেতিয়া হেৰি খাওঁ চুলাই বন্ধ হ'লে মই মৰিমেই কেলা মৰিমেই কেলা বন্ধ হৈ যাব চুলাই কোনে ক'লে আমাৰ গাঁৱত বাৰু চুলাই বোলে বন্ধ হৈ যাব বোলে ক'ত চুলাই পায় বাফলা এইবোৰ জেগা আমাৰ আপুনি ইয়াৰ বয়সৰ পৰা খাইছে চাগে এইটো কিমান বয়স 10 বছৰমান হৈছে মই কেলা কিমান বছৰ পৰা খাইছো সেইটো ক'লে বয়সৰ কথাটো বেলেগ নেমতে এইটো মোকে উঠাই দিলে আপুনিয়ে উঠি গ'লে ঘৰলৈ যাব পাৰিবনে ঘৰলৈ যাব পাৰিব হেল্ল' বন্ধুসকল ককাক আমি সুধিলোঁ এইটো কি হ'লে মদৰ কথা আৰু ককাই আমাক চব কথা খুলি ভাঙি নক'লে ককাই মস্ত চিঞনা আৰু ককাক যাতে আৰু কি হয় ককাক পিছৰ ভিডিঅ'ত মই সুধিব চেষ্টা কৰিম আৰু ককাক আমি কি হয় ক'ত মদ পায় কেনেকৈ পায় চব দেখুৱাম আৰু ককা আপুনি কিন্তু বম চিঞনা আৰু ককা আপোনালোকৰ পৰিয়ালৰ মানুহ মাৰিব নলগাব আৰু ভিডিঅ'টো চাই পৰিয়ালৰ মানুহ মোক দম দিছিলে আৰু ভিডিঅ'টো দিব হাক দিছিলে আৰু মই কাকো নিউজা নকৰি কাকো ভয় নকৰি ভিডিঅ'টো আপলোড কৰি দিলোঁ আৰু ৰাইজ আৰু কমেণ্টত জনাবা মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কি কথা আৰু যদি মোক ককাৰ ঘৰৰ মানুহে মাৰিব আহে তোমালোকে বচাবা হেল্ল' বন্ধুসকল আৰু যদি তোমালোকে মদন খোৱা ভিডিঅ'টো যদি চাই ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু আজিলৈ পলম নকৰি বাই বাই নতুন ভিডিঅ'লৈ মই আকৌ আহি আছোঁ আজিলৈ বাই বাই